दिनै एबिएमसुआ बिटिआरआव मेट्रिक आनजाद आरो हाई माद्रासा आनजादाव उथ्रिनाय माइनरिटि फरायसाफोरखौ मुं थिसननायनि खाबु होनांगौ होनना दाबि खालामो। बेजों लोब्बा लाखिनानै एबिएमसुआ बिटिसिनि सोलोंथाइ बिफाननि सामलायगिरिनो गांसे गोसोखां बिलाइ गथायो। दुलाराय हादरावनो कभिड-19 बेरामा साग्लोबनायनि थाखाय जर'खा राहा लानानै बे बाराव आसामावबो मेट्रिक आरो हाई माद्रासानि फिथाइखौ फोसावदोंमोन। नाथाय बे बाराव आनजाद उथ्रिनाय फरायसाफोरनि बिबाङा बांनायाव कलेजाव मुं थिसननायाव जेंना नुजाथियो, जायनि जाउनाव फरायसाफोरा गोनो गोथो जानांगौ जादों। ইতিমধ্যে ক'লে যে আমি শিক্ষা ক্ষেত্ৰত বিভিন্ন দাবী লৈ আজি বিটিচিৰ ডাইৰেক্টৰ ডাঙৰীয়া শিক্ষা বিভাগৰ ডাইৰেক্টৰ ডাঙৰীয়া আমি সাক্ষাৎ কৰিলোঁ। আপোনালোক আটাইয়ে জানে যে কোভিড মহামাৰীৰ ফলত চৰকাৰে গ্ৰহণ কৰা যি এবাৰ বিকল্প মূল্যায়ন পদ্ধতিৰ কাৰণে উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাইছে, বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত। আৰু তাৰ কাৰণে সমগ্ৰ অসমৰ লগতে বিটিচি অঞ্চলতো কিন্তু নামভৰ্তিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে ভীষণ সমস্যাৰ সন্মুখীন হৈছে। এতিয়াও কেইবা হাজাৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব নে নাই সেই ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনিশ্চয়তাই দেখা দিছে। আৰু আমি আপোনালোক আটাইয়ে জানে যে প্ৰতিটো অঞ্চলতে ক্ৰাইচিছৰ সৃষ্টি হৈছে নামভৰ্তিৰ ক্ষেত্ৰত। সেইকাৰণে আজি আমি বিটিচি অঞ্চলৰ 4খন জিলাত বিশেষকৈ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিছে, তেখেতসকলে যাতে নিজৰ নিজৰ অঞ্চল, নিজৰ নিজৰ জিলা, নিজৰ নিজৰ মহকুমাতে নামভৰ্তি কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনাইছোঁ। তদুপৰি আপোনালোক আটাইয়ে জানে যে বিটিচি অঞ্চলত এনেকুৱা কেইবা শতাধিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত নেকি ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, আৰু এই সংখ্যা বিশেষকৈ সংখ্যালঘু প্ৰধান অঞ্চলসমূহত বেছি। তদুপৰি সংখ্যালঘু প্ৰধান অঞ্চলসমূহৰ প্ৰাথমিক বিদ্যালয়সমূহৰ অৱস্থা একেবাৰে আন্তঃগাঁথনি একেবাৰে নিম্ন পৰ্যায়ৰ, বিদ্যালয় গৃহসমূহ ভাঙি চিঙি জয়ী হৈ গৈছে। তেনেকুৱা ক্ষেত্ৰত সংখ্যালঘু প্ৰধান অঞ্চলৰ যিখিনি বিদ্যালয় আছে সেই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবী আমি ইয়াত জৰুৰীভাৱে উত্থাপন কৰিছোঁ। তদুপৰি আপোনালোক আটাইয়ে জানে যে সংখ্যালঘু জলপানীৰ ক্ষেত্ৰত, মাইনৰিটি স্কলাৰশ্বিপৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল কিন্তু বঞ্চিত হৈছে। তো মাইনৰিটি স্কলাৰশ্বিপৰ পৰা যাতে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হ'ব নালাগে তাৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ ডাইৰেক্টৰ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেওঁ যাতে বাস্তৱসন্মত এক ব্যৱস্থা গ্ৰহণ কৰে। তদুপৰি বিদ্যালয় পৰিচালনা সমিতিৰ ক্ষেত্ৰতো আদি কৰি বিভিন্ন আশা আছে। বিটিচি অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন আশাৰ ওপৰত আলোচনা কৰাৰ কাৰণে আজি শিক্ষা বিভাগৰ সঞ্চালক ডাঙৰীয়াৰ লগত আমি কথা পাতিছোঁ। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে, বিশেষকৈ নামভৰ্তি আৰু ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ দাবীটো আমি ইয়াত জৰুৰীভাৱে জোৰদাৰভাৱে আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি উত্থাপন কৰিছোঁ। আমি আশাবাদী যে চৰকাৰ কৰ্তৃপক্ষই আমাৰ বিষয়ে শুনিব, নহ'লে বিটিচি অঞ্চলৰ শিক্ষাখণ্ডৰ সমস্যাসমূহ দূৰ কৰাৰ কাৰণে আগন্তুক দিনত গণতান্ত্ৰিকভাৱে আমাৰ কাৰ্যসূচী আমি আগবঢ়াই লৈ যাবলৈ প্ৰস্তুত আছোঁ।